মজা ৰিটাৰ্ণ জাৰ্নি ষ্টাৰ্ট গুড মৰ্ণিং এভৰিৱান নতুন ব্লগ এটালৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ তো এতিয়া আপোনালোকে চাওক মই ক'ত আছোঁ ৰাতিপুৱা 5টা বাজিছে আৰু 5টা বজাত মই এতিয়া আছোঁ অভয়াপুৰী ৰেলৱে প্লেটফৰ্মত তো কথাটো হ'ল যে আজি গুৱাহাটীলৈ কিবা ইমাৰ্জেঞ্চি মোৰ অফিচিয়েল কাম আছে তো কাম কৰিবলৈ মই যাব ওলাইছোঁ তো ৰাতিপুৱা আহি পেলাই এতিয়া ট্ৰেইন ষ্টেচনত উপস্থিত হৈছোঁ আৰু মোৰ লগত আছে ৰুবি এয়া বহি আছে তাই মোক থ'বলৈ আহিছে ৰেলৱে প্লেটফৰ্মত ৰেলৱে ষ্টেচনত থ'বলৈ আহিছে আৰু ইয়াতে এতিয়া ট্ৰেইন আহিবলৈ আৰু 15 মিনিটমান বাকী আছে ঠিক আছে তো আজি এই গুৱাহাটী জাৰ্ণিটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ব্লগটো কণ্টিনিউ কৰি থাকিব আৰু এই কি চাওঁ গুৱাহাটীত আৰু কি কাৰণত গৈছিলোঁ ক'ত যাম গোটেইখিনি মই আপোনালোকক আপডেট দি থাকিবলৈ চেষ্টা কৰিম তো কথাটো হ'ল যে এতিয়া মই ৰুবিক দুটামান কথা সুধোঁ আচ্ছা কোৱাচোন কোৱা ঠাণ্ডা কেনেকুৱা আজি ঠাণ্ডা কেনেকুৱা ঠাণ্ডা পুৰা ৰাতিপুৱা ঠাণ্ডাটো থাকে বেছি অলপ ঠাণ্ডা মানে সহ্য ঠাণ্ডা এইটো গাড়ী চলাব নাজানে তো কথাটো হ'ল যে স্কুটিত আহিব লগা হ'ল আৰু আমাৰ ঘৰৰ পৰা এতিয়া ৰেলৱে ষ্টেচন অলমষ্ট 5 কিলোমিটাৰমান হ'ব তো কথাটো হ'ল এই ঠাণ্ডাখনত ইমান ঠাণ্ডা একচুৱেলি কি হৈছে আজি কেইদিনমানৰ পৰা আমাৰ ৰ'দ ওলোৱা নাই নহয় ভালকৈ তো সেইটো কাৰণে ঠাণ্ডা বহুত আৰু ঠাণ্ডা এতিয়া মানে স্কুটি চলাওঁতে মই কপি পেলাই স্কুটি চলাই আহিব লগা হৈছে মোৰ টুপি পিন্ধিছিলোঁ হ'লেও বহুত ঠাণ্ডা এইয়া চাওক একদম দুটা চুৱেটাৰ পিন্ধি বহি আহিছে কিন্তু যাওঁতে কি হৈছে অকণমান আন্ধাৰ হৈ আছে চাওক চাৰিওফালে আন্ধাৰ হৈ আছে প্লেটফৰ্মত মানুহ আহি আছে এজন দুজনকৈ আৰু টিকেটৰ কাৰণে লাইন ধৰিছে তো যিহেতু তাই আহিছে সোনকালে মোৰ টিকেট কটাটো হৈ গ'ল যি কি নহওক কথাটো হ'ল যে এই আন্ধাৰটো তাইক কৈছোঁ যে অকণমান পোহৰ হ'লেহে যাবলৈ কাৰণ 5 কিলোমিটাৰ যাব লাগিব ৰাস্তাত হাইৱেৰে আৰু সেইটো কাৰণে অকণমান পোহৰ হ'লে যোৱাটো বেছি বেটাৰ মোৰ কাৰণে ঠিক আছে হৈ যাব পোহৰ 5:30 মানে 5:28 মানে অভয়পুৰী ষ্টেচনত আহি পাব ট্ৰেইনখন চিলাৰা এক্সপ্ৰেছ নহয় এইখন চিলাৰা পেচেঞ্জাৰ এক্সপ্ৰেছ হ'লে কেনেকৈ হ'ব এইখন যদি এক্সপ্ৰেছ হ'ল তেতিয়াহ'লেতো আমাৰ অভয়পুৰীৰ কাৰণে বহুত ভাল হ'ল অঁ ঠিক আছে কথাটো হ'ল যে এতিয়া আপোনালোকক মই দেখুৱাই মই একচুৱেলি ব্লগটো বনোৱা কোনো হেৰি নাছিল ইণ্টেনশ্যন নাছিল ৰুবিয়ে ক'লে যে কি হ'ল আজি ব্লগ নবনা নেকি মই অকলে কি ব্লগ বনাই থাকিম বাৰু ঠিক আছে তো ভাবিলোঁ যে ঠিক আছে এটা ব্লগ এটা বনাওঁ ট্ৰেইন জাৰ্ণিত কি হয় আৰু ক'ত যাওঁ কি কাৰণত গৈছোঁ মই চব দেখুৱাই থাকিম আপোনালোকক ব্লগটো কণ্টিনিউ কৰি থাকিব এয়া চাওক লাহে আমাৰ অভয়পুৰী ৰেলৱে ষ্টেচনত মানুহ গেডাৰিং কৰা ষ্টাৰ্ট কৰিছে লাহে আহি আছে মানুহ লাহে মানুহৰ সংখ্যা বাঢ়ি গৈ আছে তো অভয়পুৰীৰ পৰা চাওক অভয়পুৰীৰ পৰা তাৰমানে গুৱাহাটীলৈ যোৱা মানুহৰ সংখ্যাৰ কোনো অভাৱ নাই বহুত মানুহ যায় ইয়াৰ পৰা এই চাওক এই দূৰতেই ট্ৰেইনখন আমাৰ ট্ৰেইনখন জাষ্ট প্লেটফৰ্মত আহি আছে এতিয়া তো ট্ৰেইনত উঠি পেলাই বাইকে আপোনালোকক দেখুৱাই আছোঁ তো ফ্ৰেণ্ডছ অলৰেডি ট্ৰেইনত বহি ল'লোঁ আৰু এতিয়া গৈ আছোঁ জাষ্ট অভয়পুৰী ষ্টেচনৰ পৰা এৰিছে মাত্ৰ 1 মিনিট ৰখিছে চিলাৰাই পেচেঞ্জাৰখন এনে আগত 5 মিনিটমান ৰখিছিল আজিকালি মাত্ৰ 1 মিনিট ৰখিছে এতিয়া আজি কি নহওক এতিয়া আমি মোৰ যাত্ৰাটো ষ্টাৰ্ট কৰিছোঁ মই আৰু লাহে মই আপোনালোকক আপডেটবিলাক দি থাকিম চাই থাকিম গুৱাহাটী পল্টন বজাৰ আহি পালোঁ একচুৱেলি কি হ'ল ৰাতিপুৱা ট্ৰেইনত উঠাৰ পিছত মোৰ একদম টোপনি আহি গ'ল আৰু একেবাৰে পল্টন বজাৰত আহি নামিলোঁ আৰু নামি পেলাই এতিয়া ট্ৰেইন ষ্টেচনৰ পৰা ওলাই আহি পেলাই এতিয়া বাছত উঠিম খ্ৰীষ্টান বাছত যাম মই তো আপোনালোকক মই দেখুৱাই থাকিম ৰ'ব এয়া চাওক ষ্টেচনৰ বাহিৰত ওলাই আহি পেলাই এতিয়া মই খোজকাঢ়ি গৈ আছোঁ অকণমান আগলৈ আৰু আগত গৈ পেলাই চিটি বাছত উঠিব লাগিব চিটি বাছত উঠিম মই আগত তো খ্ৰীষ্টান বাছত নামিলোঁ আহি পেলাই চিটি বাছৰ পৰা আৰু এতিয়া গৈ আছোঁ NHM অফিচ NHM অফিচত কিছুমান অফিচিয়েল কাম আছে মোৰ তো সেই কামখিনি মই কৰি ল'ম আৰু তাৰপিছত মই বাকী আপোনাক দেখুৱাই আছোঁ খ্ৰীষ্টান বস্তিৰ NHM অফিচ আমাৰ NHM অফিচ হয় আৰু ইয়াতে অলপ কাম আছে অফিচিয়েল কাম তো বন্ধুসকল এতিয়া আহি নামিলোঁ পাণবজাৰত আৰু কিবা কিবি কিনিব লগা আছে আপোনালোক দেখুৱাই আছোঁ চাই থাকিব ব্লগটো তো বন্ধুসকল গুৱাহাটী আহিলে চেক বাটাছৰ বস্তু নোলোৱাকৈ প্ৰায় নাযাওঁৱেই কিমানটো সম্ভৱ লওঁ আৰু তো এইটো চেক বাটাছত কিবা এটা লৈ লওঁ ৰ'ব দেখুৱাই আছোঁ কি লওঁ চেক বাটাছৰ ভিতৰত সোমালোঁ বিভিন্ন ধৰণৰ কেকবিলাক আছে মই উঠাই দি আছোঁ মানুহৰ ভিৰ বহুত ইয়াতে বহুত মানুহৰ ভিৰ দেখিছে নাই মানুহৰ ভিৰ তো এই মেকডল কুকিজ ল'লোঁ অলপমান 2 গ্ৰামমান আৰু এইফালে ক্ৰীম ৰ'ল ল'লোঁ আৰু এক পেটিছ ল'লোঁ
মোৰ পেকিং তো কিমান হ'ল বিলটো হা 270 এয়া চেকবেটাছত অত্যাধিক ভিৰ হয় মোৰ নিজৰ পেকেট ল'লোঁ মই আৰু কথাটো হ'ল যে এইবাৰ ওলাই অত্যাধিক ভিৰ তাতে তাত বস্তু লওঁতেও লাইন ল'ব লাগে আজি গুৱাহাটীত বহুত গৰম হে তো মই মাছটো পিন্ধিও বেছি গৰমেই লাগিছে খুলি দিম কথাটো হ'ল যে এতিয়া কিবা এটা খাই লওঁ ভোক লাগিছে তেনেকৈ খাই আহিছিলোঁ এতিয়া কিবা এটা খাই লওঁ আৰু ক'ত খাওঁ দেখাই আছোঁ সকলো এইখন গুৱাহাটীৰ আটাইতকৈ ফেমাছ ফাষ্টফুড ফুড ৰেৱতী যেতিয়া 2004-05 গুৱাহাটী আছিলোঁ তেতিয়া ইয়াতে খাইছিলোঁ কাৰণ পাণবজাৰতে আছিলোঁ য'ত খাইছিলোঁ তো এইখন চব ৰেৱতী তো ইয়াতে আজি ইয়াৰ টেষ্টটো লওঁ কেনেকুৱা আছে 2005 পৰা আজি 2023 কেনেকুৱা টেষ্ট আছে খাই লওঁ ৰ'ব আজি চান্স পাইছোঁ যেতিয়া মেনু হয় ৰেৱতীৰ মেনু এইখন এইটো ৰেৱতীৰ ইণ্টেৰিয়ৰটো ভিতৰৰ ইণ্টেৰিয়ৰটো আগত যেনেকুৱা আছিল তেনেকুৱাই আছে এতিয়াও মানুহখিনি বহি খাই আছে এতিয়া মই চাওমিন লৈছোঁ মজা হৈ গ'ল টেষ্টটো একেই আছে চব বঢ়িয়া হৈছে মজা হৈছে তো সেই 2005 টেষ্ট আৰু আজিৰ টেষ্ট টেষ্ট মই পোৱা নাই বিচাৰি কিন্তু হৈ গ'ল যে এটা বস্তু ভাল লাগিছে ইণ্টেৰিয়ৰটো একেই আছে তো টেষ্টটো একেই আছে ৰিটাৰ্ণ জাৰ্ণি ষ্টাৰ্ট পাটাছাৰকুছি পাইছোঁ আৰু পাটাছাৰকুছি এখন নতুন ৰেষ্টুৰেণ্ট খুলিছে দেখিছোঁ ইয়াত নতুন ৰেষ্টুৰেণ্টৰ এইখনৰ নাম হৈছে কালিয়া হোটেল এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট লিখা আছে তো ইয়াতে খোৱা নাছিলোঁ আগতে আৰু বাকী ইটো ৰোডত যিমান মানে ৰেষ্টুৰেণ্ট খুলিছে অলমষ্ট গোটেইখিনিতে খাইছোঁ তো এইখনত খোৱা নাছিলোঁ তো এইখনত আজি টেষ্ট কৰি চাওঁ কেনেকুৱা চাহটো কেনেকুৱা বনায় তো বন্ধুসকল কথাটো হ'ল যে মই আহোঁতে ট্ৰেইনত আহিলোঁ আৰু এতিয়া যেতিয়া ঘৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ মই তো এতিয়া মই গাড়ীৰে গৈ আছোঁ মোৰ তো গাড়ীৰ কথাটো হ'ল যে এতিয়া আমি আহোঁতে ৰাস্তাত এই এখন হোটেল পালোঁ হোটেল মানে ৰেষ্টুৰেণ্ট চাহ খাব মন গ'ল কাৰণ বহুত দূৰ জাৰ্ণি কৰি আহিলোঁ গুৱাহাটীৰ পৰা নলবাৰী হৈ আহিছোঁ তো কথাটো হ'ল এতিয়া যে এই হোটেলখনত কিবা কিবি খাই ল'ম অকণমান খাই ল'ম কি খাই ল'ম আপোনাক দেখুৱাই আছোঁ আৰু হোটেলখনৰ ইণ্টেৰিয়ৰটো চাওক বহুত ধুনীয়া মই দেখাই আছোঁ ৰ'ব এইখন ৰেষ্টুৰেণ্টত মই খোৱা নাছিলোঁ আগতে পাটাছাৰকুছিত নতুনকৈ হৈছে তো দেখুৱাই আছোঁ ৰ'ব চাই থাকক এই হোটেলৰ ভিতৰৰ ইণ্টেৰিয়ৰটো ধুনীয়াকৈ বনাইছে এইটো আমি পৰঠা অৰ্ডাৰ দিলোঁ চাহটো কিন্তু বৰ ধুনীয়া বনাইছে তো ফ্ৰেণ্ডছ আহি এতিয়া ৰাখালৈ বুলি জেগাডোখৰ পালোঁ ইয়াত মই গাড়ীৰ পৰা নামিলোঁ আৰু মই যাৰ লগত আহিছিলোঁ কনিন্দা অলৰেডি বঙাইগাঁও গুচি গ'ল তো এনেকৈ বঙাইগাঁও হৈ পেলাই ডাইৰেক্ট কোকৰাঝাৰ গুচি যাবগৈ আৰু মই হ'ল ইয়াতে ৰাখালৈ নামিলোঁ এতিয়া মই ঘৰত যাম ইয়াতে গাড়ীৰ কাৰণে ৰখি আছোঁ বাছ বা টেম্পু যি পাওঁ তাত উঠি যামগৈ আৰু তো আজিৰ এই দিনটোৰ জাৰ্ণিটো মই দেখুৱালোঁ কেনেকুৱা লাগিল জনাব যদি ভাল লাগিছে মোৰ এই চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বেছিকৈ শ্বেয়াৰ কৰি মৰম কৰি দিব যদি ভাল লাগিছে বাই বাই